আমি দৌৰি গৈ আছোঁ। এয়া দীঘলে পাইছে সেই ধনীবিলাক দিয়া 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 बचाओ बेटी पढ़ाओ बाल्य विवाह बंद करो। Hey dosto, welcome back to my second channel Kenasir. আজি আছো মই দলগাঁও বালিকা মধ্য ইংৰাজী বিদ্যালয়ত আছো, প্ৰাংগণত আছো। আজি মানে সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈ আছে, সেয়ে তাৰ দৃশ্য কিছুমান আপোনালোকক দেখুৱাম। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো হেলৈ চাই থাকক। তেতিয়া বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। সেই দোস্ত এয়া দেখিলে পাইছে দলগাঁও বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰীক লগত লৈ শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱক লগত লৈ সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰা হৈ আছে। সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰাৰ আগতে দলগাঁও বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ৰ পৰা সাংস্কৃতিক শোভাযাত্ৰাৰ বিষয়ে দুই এষাৰ আমি জানি লওঁ। আজি মূলত আমাৰ কাৰ্যসূচীটো হ'ল ৰাইজৰ উৎসৱ। আমি আজিৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে ৰাইজৰ উৎসৱ পালন কৰিব লৈছোঁ। ইয়াৰ মূলত হ'ল এখন বিদ্যালয়ৰ কাৰণে 3টা স্তম্ভ লাগে। এটা হ'ল ছাত্ৰ ছাত্ৰী, এটা হ'ল শিক্ষক শিক্ষয়িত্ৰী আৰু 2 নম্বৰ হ'ল অভিভাৱক তথা ৰাইজ। এই 3টা বস্তু একত্ৰিতভাৱে কাৰ্যক্ৰম কৰিলেহে এখন স্কুল সুনিয়াৰিকৈ আগবাঢ়ি যাব পাৰে। যিহেতু বিদ্যালয়বিলাকত ৰাইজৰ উপস্থিতি বিভিন্ন ক্ষেত্ৰত কম দেখা যায়, আমি ৰাইজক বিশেষকৈ ইয়াতে জড়িতকৰণ কৰিবৰ কাৰণে অভিভাৱকসকলক জড়িত কৰিবৰ কাৰণে তেওঁলোকে আহি স্কুলখন চাব লাগে, স্কুলৰ প্ৰতি কেনেকৈ আগ্ৰহিত কৰিব পাৰি, এইবিলাক কৰিবৰ কাৰণে আমি ৰাইজক জড়িত কৰিবৰ কাৰণে এই ৰাইজৰ উৎসৱটো অনুষ্ঠিত কৰিছোঁ। তেওঁলোকৰ মাজত ইয়াতে খেল ধেমালি অনুষ্ঠিত কৰিম, গীত মাত অনুষ্ঠিত কৰিম, কৰি কেনে এটা আমি মানে উৎসৱমুখৰ পৰিৱেশ কৰিম, যাতে স্থানীয় ৰাইজ, ওচৰ চুবুৰীয়া, অভিভাৱকসকল বিদ্যালয়খনৰ প্ৰতি আকৰ্ষিত হয়। আজি আপোনালোকে কি কাৰ্যসূচী হাতত লৈছে? আজি প্ৰধানত এই বাৰে সাংস্কৃতিক এটা শোভাযাত্ৰা হ'ব, তাৰপিছতে ৰাইজৰ অভিভাৱকসকলৰ মুকলি সভা হ'ব, তাৰপিছতে অভিভাৱকসকলৰ খেল। ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত আছোঁ আৰু এতিয়া দেখিলোঁ আহি আছে আৰু ষ্টুডেণ্টসকল আহি আছে আৰু এতিয়া লৈ যোৱা হৈছে শোভাযাত্ৰাৰ কাৰণে। দেখা হৈছে আপোনাৰ ভিডিঅ'টো সেয়ালৈ চাই থাকক। বগাকৈ বগলী বহলাই বলিছে বলুকা বিয়লি মেলা, বকুল বাগৰিছে ববচা বনতে বুটলি বিলাগৈ বলা বুটলি। बेटी बचाओ बेटी पढ़ाओ बाल्य विवाह बंद करो, बाल्य विवाह बंद करो, शिशु श्रमिक बंद करो, शिशु श्रमिक बंद करो, बाल्य विवाह बंद करो, शिशु श्रमिक बंद करो। দেখা পাইছে এতিয়া আমি দৌৰি গৈ আছোঁ। এয়া দীঘলে পাইছে সেই ধনীবিলাক দিয়া 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 দৌৰি গৈ আছোঁ। দোস্ত এইখন হৈছে আমাৰ দলগাঁও টাউন। দেখিবলৈ পাইছে এইখন হৈছে আমাৰ দলগাঁও টাউন হয়, এইটো কৈ অহা হৈছে এইখন হৈছে দলগাঁও টাউন হয়। আৰু এইফালে এইবিলাক ধনীবিলাক দিয়া আছে, দেখিবলৈ পাইছে ইয়াত ধনীবিলাক দিয়া আছে, মানে বাল্য বিবাহ বন্ধ কৰিবলৈ ধনীবিলাক দিয়া আছে। এই শুনা পাইছে, দেখা পাইছে আৰু এইফালে ছাৰবিলাক গৈ আছে আৰু এই দোস্ত ইতিমধ্যে আমাৰ সাংস্কৃতিক শোভাযাত্ৰাটো শেষ হৈছে আৰু দেখিবলৈ পাইছে। সাংস্কৃতিক শোভাযাত্ৰাটো দেখুৱালোঁ। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে মোক কমেণ্ট কৰি জনাব, আৰু ভাল লাগিলে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ আছোঁ, বাই বাই।